ষ্টাৰ্টিঙত আপুনি দেখাই দিছে কাশ্মীৰৰ বৰফ, তাৰপিছত আহি পেলাই ঘৰৰ পিছফালে আপুনি ঘাঁহনি দেখালে কেনেকৈ হ'ব? হেছটেগ চবেই লগাব পাৰে, ছেটিং চবেই চেঞ্জ কৰিব পাৰে, গতিকে সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া। আপুনি ফেচবুকত $0.001, $0.02 সেনেকৈ কৰি কৰি আপোনাৰ গোটেই বছৰ লাগি যাব 10,000 টকা ইনকাম কৰাতে। তো নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি ফেচবুকত ভিডিঅ' বনাব খুজিছে, ফেচবুক ভিডিঅ'ৰ পৰা যদি পইচা ইনকাম কৰিব খুজিছে, তেনেহ'লে এই ভিডিঅ'টো আপুনি গুৰুত্বপূৰ্ণভাৱে চাব। কাৰণ এই ভিডিঅ'টোত ফেচবুকত ভিডিঅ' বনোৱাৰ বিষয়ে বহুতকেইটা গুৰুত্বপূৰ্ণ কথা মই এটা এটাকৈ ডিছক্ৰাইব কৰিম। প্ৰথম কথা হ'ল ফেচবুকত কেনেকৈ পইচা আৰ্ণ কৰিব পাৰি, ফেচবুকৰ পৰা ফেচবুক কেনেকৈ মনিটাইজেশ্যন কৰিব পাৰি। খালি সেইবিলাক কথাত ভিডিঅ' বনাই আপুনি 2টা বা 4টা বা মেক্সিমাম 10টা বা 20টা ভিডিঅ' আপুনি বনাব, কিন্তু আপোনাৰ চেনেল মনিটাইজেশ্যন কেতিয়াও কৰিব নোৱাৰে। আপুনি ষ্টাৰৰ কাৰণে মনিটাইজেশ্যন কৰিব পাৰিব, কিন্তু আপুনি 1000 ঘণ্টা উপাৰ্জন কৰি পেলাই সেইখিনি ভিডিঅ'ৰ পৰা আপুনি কেতিয়াও ইনষ্ট্ৰীম এড যিটো কণ্টেণ্ট মনিটাইজেশ্যন সেইটো কেতিয়াও কৰিব নোৱাৰে, একদম কেতিয়াও কৰিব নোৱাৰে। গতিকে প্ৰথম আপুনি ধ্যান দিব লাগিব আপুনি কি কণ্টেণ্ট বনাব খোজে। কণ্টেণ্ট বহুত ধৰণৰ আছে। ডেইলি ব্লগ যোনটো চবে কৰে, সেইবিলাকত সীমিত পৰিমাণৰ ভিউ আহে, কেইজনমান বা 2-4 হাজাৰ বা 10,000 বা 15,000 মানুহ, বা কিছুমানৰ ক্ষেত্ৰত যদি বহুত ভাল কোনোবা আৰ্টিষ্ট, ল'ৰাই হওক বা ছোৱালীয়ে হওক, কোনোবা আৰ্টিষ্ট যদি তেনেকুৱা ধৰণৰ হয়, তো সিহঁতৰ ক্ষেত্ৰত বেলেগ কথা। সিহঁতৰ ফেচটো চিনাকি ফেচ, গতিকে মানুহ সিহঁতৰ ফেচটো চাবৰ কাৰণে বা সিহঁতে কৰা এক্টিভিটিজ চাবৰ কাৰণে ৰখি থাকে। সিহঁতে যেতিয়া নতুন নতুন ভিডিঅ' আপলোড দিয়ে, এইটো ভিডিঅ'ত লাইক, কমেণ্ট, শ্বেয়াৰ বহুত ধৰণৰ আহে, বহুত ফেন ফল'য়িং থাকে। যেনেকুৱা কোনোবা এটা চেলিব্ৰিটি, কোনোবা এটা এক্টৰ বা এক্ট্ৰেছ যদি থাকে, সিহঁতৰ বহুত ফেন ফল'য়িং থাকে। কিন্তু আপুনি আৰু মই কোনো মিউজিক ভিডিঅ'তো কাম কৰা নাই, আমি কোনো প্ৰফেশ্যনেল ছিংগাৰো নহয়, আমি কোনো প্ৰফেশ্যনেল আৰ্টিষ্টো নহয়, একো নহয়। গতিকে আপুনি আৰু মই সঁচাকৈ মানে ৰিয়েলিষ্টিক, মানে যিটো সঁচা তৰিকা, মানে কেনেকৈ পইচা ইনকাম কৰিব পাৰিম। সঁচা তৰিকাত পইচা ইনকাম কৰিবৰ কাৰণে আপোনাৰ স্কিল থাকিব লাগিব। স্কিল মানে কেনেকুৱা টাইপৰ ধৰণৰ স্কিল? ইয়াতো আপুনি ভিডিঅ'ত কিবা বস্তুৰ বিষয়ে নলেজ দিব লাগিব, কিবা এটা প্ৰডাক্ট বা কিবা এটা বস্তুৰ বিষয়ে আপুনি ভালকৈ নলেজ দিব লাগিব। যেনেকৈ টেকনিকেল ভিডিঅ' থাকে, মোবাইল, লেপটপ, সেনেকুৱা যিবিলাক টেকনিকেল প্ৰডাক্ট থাকে, সেইবিলাক বস্তুৰ বিষয়ে নলেজ দিয়ে। কিন্তু আপোনাৰ দৰে মোৰ দৰে 10জন মানুহৰ চাগে সেই টেকনিকেল নলেজে নাই। মোবাইল এটাৰ ভিতৰত কি বস্তু ইউজ হ'লে মোবাইলটো ভাল হয়। মোবাইল এটাত ছেম একে মোবাইল, 6.5 ইঞ্চ ডিছপ্লে, আপোনাৰো মোবাইল, মোৰো মোবাইল, 6.5 ইঞ্চৰ আইফোনো আছে, 6.5 ইঞ্চৰ আপোনাৰ পিক্সেল ফোনো আছে, আপোনাৰ চেমচাং গেলেক্সিও আছে, মানে আপোনাৰ গেলেক্সি যিটো আপোনাৰ হেৰি চিৰিজ, S চিৰিজৰ মোবাইলো আছে। কিন্তু 12,000তো মোবাইল পায়, 1 লাখতো মোবাইল পায়। আপুনি আৰু মই সেইটো ডিফাইন কৰিব নোৱাৰোঁ কেতিয়াও, যে কিয় সেই মোবাইলটোৰ দাম 1 লাখ আৰু কিয় এইটো মোবাইলৰ দাম 10,000 টকা বা 20,000 টকা। যি কি নহওক, মই মোবাইলৰ বিষয়ে ইমান নলেজ দিব নাযাওঁ। মই ক'ব খুজিছোঁ যে কিবা এটা বস্তুৰ ওপৰত আপোনাৰ নলেজ থাকিব লাগিব। ইয়াতো আপুনি কুকিং চেনেল বনাব পাৰে যদি আপুনি ভাল ৰান্ধিব জানে। খালি ৰান্ধনটো দেখাই আপুনি বেছিদিন লাষ্টিং কৰিব নোৱাৰে। ৰান্ধন প্ৰক্ৰিয়া যিটো, কেনেকৈ ৰান্ধিব লাগে, কিমান টাইম ৰান্ধিব লাগে, কি কি বস্তু কিমান পৰিমাণে দিব লাগে, সেইখিনি বস্তু যদি আপুনি ভালকৈ ডিছক্ৰাইব কৰিব পাৰে, তেনেহ'লে আপুনি কুকিং ভিডিঅ' বনাওক। এনে কিছুমান ভিডিঅ'ত আপোনালোকে চাই মানে খন্তেকীয়া সময়ৰ কাৰণে, যে পাহাৰৰ ওচৰত গ'ল, অলপমান মাংস লৈ যায়, শিলৰ ওপৰত কাটি কেনে 1 বা 2টা ভিডিঅ'ত ভিউ আহিব, আৰু আপুনি আৰু মোৰ নিচিনা মানুহ ঘৰৰ ফেমিলি এৰি পাহাৰে পাহাৰে ঘূৰা সম্ভৱ নহয়। এইটো ফুড ব্লগাৰ কিছুমান থাকে। এনে ট্ৰেভেল ব্লগত কিছুমানে ৰান্ধা বাঢ়াৰ অলপমান এটা ক্লিপ দেখাই দিয়ে। কিছুমান থাকে তাহাঁতৰ ভিডিঅ'ত কোনো টপিক নাথাকে, তাহাঁতে ভিডিঅ' আজি ফুৰিব গ'ল সেইটো এটা ব্লগ বনাল, আজি কুক কৰিল সেইটো এটা ভিডিঅ' বনাল। সেই মানুহজনৰ, সেই পাৰ্টিকুলাৰ মানুহজনৰ ফেচটো একজন মানুহৰ ভিডিঅ' মানুহ কেতিয়া চায়? যেতিয়া আপুনি মোক এইটো মোৰ প্ৰথম ভিডিঅ', ইয়াতে মোক আপুনি চাইছে, নেক্সট আৰু এটা ভিডিঅ'ত চাব, তাৰপিছত আৰু এটা ভিডিঅ'ত চাব, এনেকৈ মোক যেতিয়া 10টামান ভিডিঅ'ত আপুনি চাব, মোৰ 11 নম্বৰ ভিডিঅ'টোৰ কাৰণে আপুনি ৱেইট কৰিব যে সেই মানুহজন আহক আৰু কিবা কওক, ভাল লাগে। বা কিছুমানৰ ভাল নালাগিব, সি মোৰ পেজৰ পৰা মোক আনছাবস্ক্ৰাইব কৰি, মোক মানে আনফল' কৰি পেলাই মোৰ পেজৰ পৰা গুচি যাব। তো সেনেকৈ আপুনি কিবা এটা টপিক লওক, নহ'লে আপুনি মানুহজন নিজে মানে কথা কৈ পেলাই মানুহক এংগেজ কৰাৰ নিচিনা প্ৰকাৰে। মেইনলি আপুনি ফেচবুক বা ইউটিউবত কিমানজন মানুহক এংগেজ কৰিব পাৰিছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিয়ে ইউটিউব, ফেচবুক বা বেলেগ আপোনাৰ ভিডিঅ' প্লেটফৰ্মে
আপোনাৰ ভিডিঅ'ত এড ৰান কৰে, এডভাৰটাইজমেণ্ট শ্ব' কৰে। কিছুমান এতিয়া যেনেকৈ ফেচবুকত আহিছে বহুতে মানে কণ্টেণ্ট মনিটাইজেশ্যন অন হৈ গৈছে, ফটো দিব লাগে, টেক্সট দিব লাগে, সেই $0.001, $0.02 সেনেকৈ কৰি কৰি আপোনাৰ গোটেই বছৰ লাগি যাব 10,000 টকা ইনকাম কৰাতে। কিন্তু আপুনি যদি এটা ভাল ভিডিঅ', কনচিষ্টেণ্ট ভিডিঅ', 10 মিনিটৰ সদায় বা 10 মিনিটৰ সপ্তাহত 3টা যদি কনচিষ্টেণ্ট ভিডিঅ' দিয়ে, তেনেহ'লে আপুনি কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে তেতিয়া এপ্লাই কৰিব নালাগে। মানে নিজে নিজে আপোনাৰ তাতে নটিফিকেশ্যন আহি যাব যে ইউ আৰ এলিজিবল ফৰ কণ্টেণ্ট মনিটাইজেশ্যন, তেতিয়া আপুনি খালি অ'কে কৰিব লাগিব। আমি কি কৰোঁ, কেইটামান ফটো আপলোড দিওঁ, পেজটো প্ৰফেশ্যনেল মোডত লৈ গৈছোঁ, কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে মেইল কৰি থাকোঁ, ৰিকুৱেষ্ট ছাবমিট কৰি থাকোঁ, আমাৰ নাহে আৰু আমি হাবাতৰি খাই ঘূৰি ফুৰোঁ। আৰু যদিও আহে সেই এটা ফটোত $0.1, $0.5 সেনেকৈ কৰি গোটেই মাহটোত $20 নহয় যে মান্থলি উইথড্ৰ কৰিব নোৱাৰে। গতিকে যদি আপুনি ফেচবুকত বা ইউটিউবত যদি সঁচাকৈ পইচা আৰ্ণ কৰিব খোজে, আপোনাৰ ফেমিলিৰ আৰ্থিক অৱস্থা ভাল কৰিব খোজে, ইয়াতে বহুত উপায় আছে, বহুত চান্স আছে, আপুনি আৰামছে কৰিব পাৰে। তাৰ কাৰণে আপুনি হয়তো ফুড ব্লগিং কৰক, নহ'লে আপুনি কিছুমান চিনেমাৰ সৰু সৰু ক্লিপ লৈ আপুনি সেইবিলাকক ডিছক্ৰাইব কৰক। এটা শ্বৰ্টত এটা গোটেই মুভি, এটা শ্বৰ্ট 1 মিনিটৰ ভিডিঅ' এটাত গোটেই মুভিৰ চামাৰিটো কৈ কেনে আপুনি সেইটো ক্ল'জ কৰি পেলাই সেইটো আপলোড কৰক। সেইবিলাক ভিডিঅ' বহুত মানুহে চায়। বা আপুনি যদি সঁচাকৈ ট্ৰেভেল ব্লগ বনাব খোজে, তো আপুনি ট্ৰেভেল কৰক, যিটো চবৰে পক্ষে সম্ভৱ নহয় মই ভাবোঁ, কাৰণ চবৰে নিজা নিজা এটা কৰ্ম থাকে, নিজৰ কৰ্ম এৰি পেলাই ট্ৰেভেল কৰা সম্ভৱ নহয়। আপুনি ক'তবা একদিন মাৰ্চ মাহত বা এপ্ৰিল মাহত ক'তবা ফুৰিব গৈছে, দাৰ্জিলিং, কাশ্মীৰ বা য'তে গৈছে, আপুনি ফুৰিব গৈছে, আপুনি এটা ব্লগ ভিডিঅ' বনালে বা 2টা বা 5টা কণ্টেণ্টে বনাই কেনে আপুনি আপলোড দি বাছ আপুনি ৰখি গ'ল। তাৰপিছত আপোনাৰ কণ্টেণ্ট নাই, কি কৰিব? ষ্টাৰ্টিঙত আপুনি দেখাই দিছে কাশ্মীৰৰ বৰফ, তাৰপিছত আহি পেলাই ঘৰৰ পিছফালে আপুনি ঘাঁহনি দেখালে কেনেকৈ হ'ব? গতিকে আপুনি ফাৰ্ষ্টটো আপুনি ডিচাইড কৰক। ইয়াৰ পিছত যেতিয়া মই নেক্সট ভিডিঅ' বনাম, মই বহুতকেইটা ভিডিঅ'ৰ আইডিয়া দিম, হয়তো 5টা বা 10টা ভিডিঅ'ৰ আইডিয়া দিম। সেই আইডিয়া মতে আপোনালোকে নিজৰ মানে হেৰিটো চুজ কৰিব পাৰে যে কোনটোৰ প্ৰতি আপোনাৰ ইণ্টাৰেষ্ট বেছি, কোনটোৰ প্ৰতি আপুনি ভিডিঅ' বনোৱাত আগ্ৰহী, আগৰ পৰা ভাবি আছিল হয়তো সেনেকুৱা, বা নতুনকৈ হয়তো ভাবা নাই, একো নতুনকৈ চুজ কৰিব খুজিছে। তো মই এনেকৈ 8টা-10টামান ভিডিঅ' বনোৱাৰ ফিল্ড মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাৰ পৰা আপোনালোকে চুজ কৰি পেলাই ভিডিঅ' বনাব পাৰে। বা কিছুমানে হয়তো বনাই আছে, সিহঁতে কিছুমানে এনেকুৱা ভিডিঅ' বনাই আছে, যেনেকৈ মোৰ এটা ফেচবুক পেজ আছে, মই সৰু বাচ্ছাৰ কাৰণে কিডছ ভিডিঅ' বনাইছিলোঁ, এনিমেশ্যন ভিডিঅ'। আজিকালি AI জামানা, তো AI ইউজ কৰি পেলাই মই সৰু 2 মিনিটৰ 3 মিনিটৰ AI ভিডিঅ' বনাইছিলোঁ, যোনবিলাক ফেচবুকতো ভিউ নাহে, যোনবিলাক ইউটিউবতো ভিউ নাহে, বাট ফেচবুকত অলপ চলপ 500, 600, 700, 1000 এনেকুৱা ভিউ আহে। হয়তো কাম কৰি যাম মই, এনেকুৱা নহয় যে মই এইটো ষ্টপ কৰি দিম, কাৰণ আজিকালি সৰু বাচ্ছাও বহুত মোবাইল চায়। সৰু বাচ্ছা ইন দ্য চেন্স 18 বছৰৰ তলত, যিবিলাক কিডছ বুলি কওঁ আমি, সিহঁতে ভিডিঅ' চায়। তো সেনেকৈ হয়তো গ্ৰ' কৰিব পাৰে। কিন্তু সৰু বাচ্ছাৰ ভিডিঅ'ত এটা প্ৰব্লেম আছে যে আপুনি যিবিলাক ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ যিবিলাক এডভাৰটাইজমেণ্ট সেইবিলাক প্লে নকৰে, কাৰণ ফেচবুক বা ইউটিউবৰ যদি এলগৰিদম থাকে, সেই এলগৰিদম মতে সিহঁতে কেনেকুৱা এজৰ মানুহে ভিডিঅ' চাই আছে, সেইটো এজৰ মানুহক কি দেখালে চেল হ'ব সেই বস্তুটোহে দেখায়। ব্ৰেণ্ডে যেতিয়া ইউটিউব বা ফেচবুকক এড শ্ব' কৰিব দিয়ে, তেতিয়া সিহঁতে এজ অনুযায়ী কোনটো এজৰ মানুহক ফ'কাছ কৰিব লাগে সেইখিনি সিহঁতে মেনশ্যন কৰি দিয়ে। আৰু সেই এজ হিচাপে 18 বছৰ তলৰ বাচ্চাক যেনেকৈ মোবাইলৰ এড নেদেখায়, কেতিয়াও গাড়ীৰ এড কেতিয়াও নেদেখায়, বেংকৰ এড কেতিয়াও নেদেখায়, ইঞ্চুৰেঞ্চ কোম্পানীৰ এড নেদেখায়। তো তেনেকুৱা ধৰণৰ কিছুমান সৰু বাচ্ছাৰ প্ৰডাক্টৰ এড, যেনেকৈ ফ্লিপকাৰ্ট, মিছ', এইবিলাক এমাজন, এইবিলাকত সৰু বাচ্ছাৰ যেনে খেলা বস্তু বা সৰু বাচ্ছাৰ কাপোৰ বা সেনেকুৱা ধৰণৰ এড কিছুমান দেখাব পাৰে, সেইবিলাকত ৰেভিনিউ বহুত কম। তো সেই হিচাপত আপুনি কেনেকুৱা কণ্টেণ্ট বনালে গ্ৰ' কৰিব পাৰিব, সেই বস্তুটো আপুনি খালি অকল মোৰ ভিডিঅ'ই নহয়, ইউটিউবত বহুত ধৰণৰ ভিডিঅ' আছে, আপোনালোকে চাই লওক। ফেচবুকতো বহুত ধৰণৰ ভিডিঅ' আছে, চাই লওক। মই হয়তো এইটো ভিডিঅ' ইউটিউবত নহ'লে ফেচবুকত নহ'লে হয়তো বা 2টাতে মই আপলোড কৰিম, 2টা প্লেটফৰ্মতে চাব। সেনেকৈ আপোনালোকে বেলেগ মানুহৰ ভিডিঅ' চাব পাৰে, চাই পেলাই আপোনালোকে ডিচাইড কৰিব পাৰে যে কোনটো ফিল্ডত ভিডিঅ' বনালে বেছি ভিউ আহে আৰু কেনেকৈ বনাব লাগে। টিউটৰিয়েল ভিডিঅ' বহুত আছে, মই পিছত টিউটৰিয়েল ভিডিঅ' লৈ আহিম। সেইবিলাক ভিডিঅ' চাই আপোনালোকে নিজৰ যিটো স্কিল ডেভেলপ কৰিব পাৰিব। আজি আপুনি এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', মই কথা পাতি আছোঁ, ইয়াৰ পিছত হয়তো মোৰ কথা এতিয়া শুনি পেলাই কাকো ভাল নালাগিব, কিন্তু পিছত লাহে লাহে হয়তো মোৰো ইম্প্ৰুভমেণ্ট আহি যাব, ময়ো ইম্প্ৰুভ হ'ম, তেতিয়া মোৰ কথা বহুতকে ভাল লগা হ'ব। মই অসমীয়া কৈ আছোঁ যদিও মোৰ টোনটো চাগে ইমান বেছি ভাল নহয়, আৰু কথা কওঁতে ময়ো আটকি গৈ আছোঁ, কাৰণ ফাৰ্ষ্ট ভিডিঅ'।
তো আপুনি নিজকেও এনেকৈ নিজে ইম্প্ৰুভ কৰক। আৰু চাওক এটা বস্তু কি, আপুনি AI ভিডিঅ' জেনেৰেট কৰিব পাৰে, কিন্তু AI যিটো ভইচ আছে সেইটো লিমিটেড, 10টা 20টা 50টা ভইচ, লিমিটেড ভইচ আছে। তো সেইকেইটা ভইচ গোটেই পৃথিৱীৰ মানুহে ইউজ কৰি আছে। তো আপুনি যেতিয়া নিজে ভইচ দি পেলাই এটা ভিডিঅ' বনাব, তেতিয়া আপোনাৰ ভইচটোৰ লগত মানুহৰ মানে আপোনাৰ ভইচটোৰ লগত মানুহ কানেক্ট হ'ব। আপোনাৰ ফেচটোৰ লগতো অবভিয়াছ কথা আপুনি কানেক্ট হ'বই, প্লাছ আপোনাৰ ভইচটোৰ লগতো কানেক্ট হ'ব। তো তেতিয়া যিবিলাক ভইচ আৰ্টিষ্ট থাকে সেইবিলাকৰ ভইচৰ লগত কানেক্টেড থাকে। যেনেকৈ চাউথ ইণ্ডিয়ান মুভি, সেইবিলাকক যিবিলাক দামী আৰ্টিষ্টে ডাব কৰে মুভিবিলাকে, যেনেকৈ চাউথ ইণ্ডিয়ান ভাষাৰ পৰা হিন্দী ভাষাত লৈ আহে, সেই ডাবিং আৰ্টিষ্টবিলাকৰো ভেলু আছে, সেইটো আপুনি গম পায়। যেনেকা এটা এক্সাম্পল দিওঁ মই, যেনেকা চাউথ ইণ্ডিয়ান আলু অৰ্জুন আছে, সেয়াৰ নিজা ভইচ ইমান ভাল নহয় যে ইয়াৰ মুভি হিট হ'ব। যেতিয়া ডাবিং কৰে তেতিয়া ডাবিং আৰ্টিষ্টৰ ভইচটো ইমান মানে হেভি ভইচ, ইমান বেছ থকা ভইচ যে সেইটোক তাৰ কেৰেক্টাৰটো বহুত ধুনীয়াকৈ ফুটাই উঠে। গতিকে আপুনি যিটো অডিঅ' ৰেকৰ্ডিং কৰিব, আপোনাৰ ভইচটো যে ৰেকৰ্ড কৰিব বা ভইচটোক যে এডিট কৰিব, খালি ভিডিঅ' এডিট নহয়, ভইচো এডিট কৰিব লাগে। ভইচটো যে এডিট কৰিব সেইটোত আপুনি ভিডিঅ'ৰ সমানে মানে ভিজুৱেল যিটো পিকচাৰ ভিডিঅ'বিলাকৰ সমানে আপুনি ভইচটোকো সমানভাৱে গুৰুত্ব দিব লাগিব, তেতিয়াহে আপোনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ চান্স আছে। আৰু এনেকুৱা নহয় যে এটা ভিডিঅ' আপোনাৰ ভাইৰেল হৈ গ'ল, আপুনি ৰাতাৰাতি একদম পূৰা ৰাণু মণ্ডলৰ নিচিনাকৈ ধনী হৈ গ'ল, তাৰ পিছদিনাখন আকৌ আপুনি নাচত বহি গ'ল, সেনেকুৱা নহয়। কনচিষ্টেণ্ট বনাওক, ইম্প্ৰুভ কৰক নিজক ডেইলি, নিজৰ স্কিল ডেভেলপ কৰক। আপোনাৰ ভিডিঅ' এটা টাইমত সময়ত গৈ হয়তো আপুনি যিটো জব বা যিকোনো ধৰণৰ কাম কৰি আছে, আপুনি সেইটো কাম কৰিব লগা নহ'ব। আপুনি অকল ফেচবুক ইউটিউবৰ ভিডিঅ'ৰ ওপৰত বেছ কৰি আপোনাৰ ফেমিলিক একদম ধুনীয়া সুচাৰুভাৱে আপুনি চলাই ল'ব পাৰিব। নমস্কাৰ, আজিলৈকে ইমানখিনিয়ে মই ভিডিঅ'টো ক্লজ কৰিছোঁ। নেক্সট ভিডিঅ'ত মই আপোনালোকক এটাকৈ মানে ভিডিঅ' বনোৱাৰ ওপৰত বহুতখিনি নলেজ দি যাম। এনেকুৱা নহয় যে মনিটাইজেশ্যন কেনেকৈ কৰিব পাৰি, কি ছেটিং অন কৰিলে ৰিল মানে আপোনাৰ ভাইৰেল হ'ব, এইবিলাক চব মিছা কথা। হেছটেগ চবে লগাব পাৰে, ছেটিং চবে চেঞ্জ কৰিব পাৰে, গতিকে সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া বাদ দিয়ক। আপুনি নিজৰ ভিডিঅ', নিজৰ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ক, আৰু একদিন আপুনি সঁচাকৈ গ্ৰ' কৰিব। আৰু ময়ো মোৰ প্ৰথম ভিডিঅ' হিচাপে মই কথাখিনি কৈ আছোঁ, কিবা যদি ভুল ত্ৰুটি হৈ থাকে মোক ক্ষমা কৰিব। মোৰ লগত আপোনালোকক গ্ৰ' কৰক, ময়ো আপোনালোকৰ লগত গ্ৰ' কৰোঁ, সেইটোৱে মোৰ কামনা। নমস্কাৰ, আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।